खुलुमबाय स्टुडियोआव आं उदांस्रि मुसाहारि पर्बतजरायाव थार्मेल पावार प्रजेक्ट फसंनो लानायाव हेंथा होनायनि सायाव माखासे बाथ्रा बुंथिदों बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ गाहाय मावफुं सोद्रोमा प्रमद बर' बिथाङा बुंथिदों एरै प्रमद बर' पर्बतजरा ओनसोलाव साइकेल सालायनानै देरबोनाय सासे सुबुं बेनिखायनो दिनैनि दिनाव पर्बतजरानि रायजो राजाफोरखौ जाय थुनज्लायदों बैसोर सुबुंफोरखौ आं नोजोर होगासिनो सरकारा सरकार बायदिनो हाबा मावनांगोन जोंनि सार्कल अफिसार एसडिअ सिभिल बिथांमोना सावरायगासिनो आरो आंबो खेबथाम नङा खेबब्रै नङा गोबांबार सावरायगासिनो दं बेनिखायनो आंहा फोथायनाय दं जे बिथांमोना लासैनो बुजिलांगोन होनना बाथ्रा बुंथिदों बिथां प्रमद बर'आ आरोबाव बिथाङा बुंथिबावदों दि माखासे राजखान्थिनि सुबुंफोरा राजखान्थि खालामनायनि चान्स लानानै बेफोरबायदि नाटकखौ खालामगासिनो दं राजखान्थि खालामनो थाखाय बयहाबो मोन्थाय दं नाथाय राजखान्थि खालामनायनि मुङाव रावबो बिटिआर ओनसोलाव अर लागायनानै हारि माहारिनि गेजेराव फिन दावराव दावसि हिंसानि थासारि सोमजिहोनो थाखाय नाजानो नाङा होनना बाथ्रा बुंथिदों बिथां प्रमद बर'आ बेनि अनगायैबो बिथां प्रमद बर'आ मा बाथ्रा बुंथिबावखो फै जों आबुङै मिथिना लानि কৈছে হিমালয়ৰ সমস্যাৰ নিচিনা এটো এটা গাঁৱৰ ৰাইজে অলপ মানে কিছুমান কথা বুজি পোৱা নাই বুলি তেখেতসকলে কৈ আছিল আৰু তেখেতসকলৰ কাৰণে আমি চাৰিবাৰকৈ মেপটো সলনি কৰিলোঁ আৰু আমাৰ জন্ম পোৱাৰ পিছত আপোনালোকে ক'বাত দেখিছে নেকি যে 18,000 কোটি টকাৰ ক'বাত এটা তেনেকা প্ৰকল্প আহিছে গতিকে এপিডিএছএলে আজি 18,000 কোটিৰ যি প্ৰকল্প আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এডভান্টেজ আসামৰ দ্বাৰা পাইছে তাত হাজাৰ হাজাৰ মানে আমাৰ নিবনুৱাসকলে সংস্থাপন পাব কিছুমানে বিৰোধী কৰিব লাগে নামত বিৰোধী কৰি আছে আৰু আমাক এনে এটা বা মানে কি কয় এটা নোহোৱা এটা কথাক লৈ পেলাই আমাক এটা ডগ জাপি আছে যে খিলঞ্জীয়াৰ ভূমি কিবা ভূমি দিব বিচাৰিছে 4 বছৰত কোনবা মানুহক এনক্ৰ'চ কৰিছে নেকি চাওক 4 বছৰত কোনবা মানুহৰ ঘৰ জ্বলিছে নেকি 4 বছৰত কোনবা দুখত থাকিব লগা হৈছে নেকি বডলেণ্ডত তেনেকুৱা এটা উদাহৰণ দিয়ক আজি কোনোবা যাই পেলাই তাক কাকবা পেট্ৰল ঢালিবলৈ উচতনি দিছে ইটোটো ভাল কথা নহয় নিজে ঢালি লওক না কোকৰাঝাৰৰ পৰা বাহিৰৰ পৰা যাই ডাঙৰ ডাঙৰ কথা কৈ আছে তেখেতসকলে পাৰে যদি নিজে ঢালি লওকচোন তেনেকুৱা ঘটনা গুৱাহাটীতো হৈছিলে এটা সময়ত আন্দোলন কৰি এনে এজন সাধাৰণ ল'ৰা এজনক জুই জ্বলি মৰিব লগা কৈছিলে মানে দিছপুৰৰ সন্মুখত এইবিলাক আমি দেখিবলৈ পাইছোঁ গতিকে 4 বাৰকৈ আমাৰ চৰকাৰে তেখেতসকলৰ যিটো ভূমি এই ভূমিৰ মেপটো তেখেতসকলে বিচৰা নিচিনা সলনি কৰিছে তাত কাৰো ভূমি নাই এতিয়া এইটো চৰকাৰী ভূমি আৰু তেখেতসকলে কাম কৰি খোৱা খেতি কৰা আৰু 100 বিঘাতকৈ বেছি ভূমি ইফালে ৰাখি থোৱা হৈছে গতিকে সেইটো তেখেতসকলে এটা ইস্যু পাইছে কিছুমান মানুহে সেইকাৰণে আপোনালোকে চাওকচোন 4 দিনত কোনে কোনে ষ্টেটমেণ্ট দি আছে কোন গৈছে তাতে আপোনালোকে মই নাম ক'ব নালাগে আপোনালোকে জানে এই মানুহবিলাকক চাওক প্ৰমদ বড়ো এই অঞ্চলবিলাকত সদায় মটৰচাইকেল চলাই চাইকেল চলাই ডাঙৰ অহা মানুহ গতিকে আজিৰ সময়ত যিসকলে ষড়যন্ত্ৰ কৰিছে এই মানুহবিলাকক আমি চাই আছোঁ যোনে এইবিলাক মানে কথাবিলাক কৈ আছে চাই আছোঁ চৰকাৰেতো চৰকাৰী তৰিকাত কৰে না আমাৰ চাৰ্কল অফিচাৰ কথা পাতি আছে এছডিঅ চিভিল কথা পাতি আছে সকলো লাগি আছে আমি লাগি আছোঁ ইয়াত ময়ো তেখেতসকলৰ লগত 4 বাৰকৈ কথা পাতিলোঁ 3 বাৰ 4 বাৰ তেখেতসকলৰ টিম আহি কথা পাতিছে গতিকে মোৰ বিশ্বাস আছে লাহে লাহেকৈ তেখেতসকলে বুজি পাব সমগ্ৰ পৰ্বতজৰাৰ অঞ্চলৰ ৰাইজে এই প্ৰকল্পটো বিচাৰে কিছুমান ৰাজনৈতিক মানুহবিলাকেহে ৰাজনীতি কৰিবলৈ চান্স নোপোৱাৰ কাৰণে এইবিলাক নাটক কৰি আছে ৰাজনীতি কৰিলেতো চবতো আহিব তেখেতে ইয়াত আহিব নোৱাৰে বুলি কি কথা আছে চবেই আহিব কিন্তু কথা হৈছে যে আগৰ কংগ্ৰেছৰ দিনখিনি যদি আপোনালোকে অলপমান ৰিলটো টানি চায় 2008 কি হৈছিলে 2012 কি হৈছিলে আগৰ সময়ৰ পৰিৱেশবিলাক ৰিলবিলাক টানি চালে গম পাব কিন্তু আজি মই এইবিলাক কথা নকওঁ ৰাজনীতি কৰা চবৰো অধিকাৰ আছে খালি চাব লাগে যে এটা জ্বলন্ত অৱস্থাৰ পৰা বড়োভূমি শান্তি হৈছে ৰাজনীতি কৰাৰ নামত ইয়াত কোনো যাতে জুই জ্বলাবলৈ আকৌ নাহে এইটোৱে মোৰ অনুৰোধ মই বডলেণ্ডত জন্ম পোৱা বডলেণ্ডত ডাঙৰ দীঘল হোৱা আমি আজিৰ বয়সলৈকে তাত আৰ্মি পুলিচ CRPF বহুত দেখা পাইছোঁ বহুত অপাৰেশ্যন দেখিছোঁ আমাৰ স্কুলবিলাক মাহৰ পৰা মাহ ধৰি ক্লাছ হোৱা নাছিলে আমাৰ বজাৰবিলাক বছৰৰ পৰা বছৰ ধৰি খোলা নাছিলে আমাৰ মহিলাসকলে বাইদেউসকলে ৰাজপথলৈ ৰাস্তালৈ ওলাই আহিবলৈ এটা সময়ত ভয় কৰিছিলে এই পৰিৱেশৰ পৰা আজিৰ পৰিৱেশ আহিছে গতিকে ৰাজনীতি কৰাত কাকো বাধা নাই কিন্তু আমাৰ বডলেণ্ডত আজি কোনো যাতে পুনৰ জুই জ্বলাবলৈ জাতি জনগোষ্ঠীৰ মাজত ভেদাভেদ সৃষ্টি কৰিবলৈ হিংসাৰ পৰিৱেশ ঘূৰাই আনিবলৈ কোনো চেষ্টা নকৰে সেইটোৱে মোৰ অনুৰোধ এনডিএৰ সমৰ্থন ইকুৱেল থকাৰ পাছতো বিজেপিয়ে ডিপিএফৰ সমৰ্থন মানে বিচাৰি আছে মনে মনেতো মই কেনেকৈ ক'ম এতিয়া মনেতো আপোনালোকে ক'ব লাগিব মই ওপৰে হাল্লা কৰি যিটো কৰে এইটো গম পাওঁ কিন্তু মনেতো গম নাপাওঁ মই আপোনালোকে অলপ খবৰ লৈ পেলাই ক'ম হ'ব পাৰে
একে পৃথিৱীত আছে আৰু মানে মানুহক লগ পোৱাটো কি ডাঙৰ কথা আপুনিও কাকবা শত্ৰুক বজাৰত লগ পায় চাহ দোকানত লগ পায় মিত্ৰকো লগ পায় গতিকে এছেম্বলিত গ'লে লগ পাব পাৰ্লিয়ামেণ্টত গ'লে লগ পাব ৰাস্তাত গ'লে লগ পাব এইবিলাক লৈ ইমান ক্ৰিটিকেল কৰিব নালাগে এতিয়া কথা হৈছে আজি আমি মাটিৰ অধিকাৰ মেক্সিমাম লেভেলত দিবলৈ সক্ষম হৈছোঁ প্ৰত্যাহ্বান মই আগতো চাওক কোনো দলক প্ৰত্যাহ্বান নলওঁ সমস্যাটোহে প্ৰত্যাহ্বান দলবিলাকতো ৰাজনীতি কৰিবই দলক যদি প্ৰত্যাহ্বান বুলি ক'লে আপুনি অকলে এটা বেৰা বনাই লৈ পেলাই ৰাজনীতি কৰিব লাগিব ভাৰতবৰ্ষত ৰাজনীতি কৰা মানে ইয়াত 100টা দলে ৰাজনীতি কৰিব অসমত ৰাজনীতি কৰা মানে 20-25টা দলেতো ৰাজনীতি কৰিবই বড়োলেণ্ডতো আজি শান্তি হৈছে চবে লাহে লাহে নাম্বাৰ বাঢ়ি গৈছে চ' চবেই কৰিব ৰাজনীতি এইটো প্ৰত্যাহ্বান বুলি মই ভাবি নলওঁ প্ৰত্যাহ্বানটো হৈছে বড়োলেণ্ডৰ ৰাইজৰ কি কি সমস্যা আছে সমাধান কৰাটোহে আমাৰ ডাঙৰ চেলেঞ্জ BPF পৰা যোগদান কৰাৰ সম্ভাৱনা আছে আৰু পিছত কম আছে